हेलो एभ्रिवान पोनप्रथम मैं सकलोके मोर चेनेলৰ आन एक नতুन ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আলোচনা কৰিম আসাম টেট সামাৰ জেনাৰেল টেট বা স্পেশাল টেটত অসমীয়া সাবজেক্টৰ অতি প্ৰয়োজনীয় এটা টপিক যেটো হৈছে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। ইয়াৰ ওপৰত কেইটামান প্ৰশ্ন আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ উপৰিও অংকৰ কিছুমান ভিডিঅ' আৰু অসমীয়াৰ কিছুমান ভিডিঅ' মই অলৰেডি আপলোড কৰিছোঁ। যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে চাই ল'ব। গতিকে পলম নকৰাকৈ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্ন হৈছে ভাষাৰ মূল কি? ভাষাৰ মূল বস্তুটো কি হয় সেইটো আমি ইয়াতে উলিয়াব লাগে। অপশ্যনকেইটা দিয়া আছে বৰ্ণ, আখৰ, ধ্বনি আৰু বাক্য। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হ'ব কি ধ্বনি, অৰ্থাৎ ভাষাৰ যিটো প্ৰধান বস্তু মূল বস্তু সেইটো হৈছে কি ধ্বনি। ইয়াৰ পিছৰ প্ৰশ্ন বিশিষ্ট স্বৰধ্বনি কেইটা? এটি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আমি জানো স্বৰবৰ্ণ কেইটা? 11টা স্বৰবৰ্ণ। ইয়াৰ ভিতৰত 8টা বিশিষ্ট স্বৰধ্বনি আছে। এই 8টা বিশিষ্ট স্বৰধ্বনি ইয়াতে দিয়া আছে গোটেইখিনি, লগতে উদাহৰণ দিয়া আছে। ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ হৰ্ষ স্বৰধ্বনি কেইটা? হৰ্ষ স্বৰধ্বনি মানে হৰ্ষ মানে সৰু, অৰ্থাৎ উচ্চাৰণ কৰোঁতে ইমান দীঘলীয়াকৈ কৰিব নালাগে, আৰু ছুটিকৈ কৰিব পাৰি। গতিকে ইয়াত আমি জানি লওঁ হৰ্ষ স্বৰধ্বনি কেইটা। স্বৰবৰ্ণ আমি ইয়াতে 11টা দেখা পাইছোঁ। ইয়াত আমি উচ্চাৰণ যদি কৰিব যাওঁ অ, পিছত এইটো হ'ব আ, এইটো হচৈ, দীৰ্ঘ ই, হচৌ, দীৰ্ঘ উ, ৰি, এ, ঐ, উ, ঔ। এতিয়া আমি উচ্চাৰণ কৰোঁতে কোনকেইটা আমি দীঘলীয়াকৈ উচ্চাৰণ কৰোঁ সেইকেইটাই হ'ব কি দীৰ্ঘস্বৰ, আৰু যিকেইটা আমি সৰুকৈ উচ্চাৰণ কৰিছোঁ সেইকেইটা হ'ব হৰ্ষস্বৰ। গতিকে আমি হৰ্ষস্বৰকেইটা ইয়াৰ পৰা আমি কি ল'ব পাৰোঁ? অ, এইটো হৰ্ষস্বৰ, ই হৰ্ষস্বৰ, হচৌ হৰ্ষস্বৰ, আৰু হৈছে ৰি। এই চাৰিটা হৈছে হৰ্ষস্বৰ, অৰ্থাৎ সৰুকৈ উচ্চাৰণ কৰা হয়। গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? 4টা। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ দীৰ্ঘ স্বৰবৰ্ণ কেইটা? আমি জানো 11টা স্বৰবৰ্ণ থাকে, আৰু 11টাৰ ভিতৰত 4টা হৈছে হৰ্ষস্বৰ। গতিকে দীৰ্ঘ স্বৰ কেইটা হ'ব 7টা, অৰ্থাৎ বাকীকেইটা যিকেইটা ৰৈ গ'ল সেইকেইটা কি হ'ব? দীৰ্ঘস্বৰ, অৰ্থাৎ আ, পিছত দীৰ্ঘ ই, পিছত দীৰ্ঘ উ, তাৰপিছত এ, ঐ, উ, ঔ। এই 7টা হৈছে দীৰ্ঘস্বৰ। ইয়াৰ পিছত আমি চাওঁ তলৰ কোনটো দ্বিস্বৰবৰ উদাহৰণ? ইয়াত অপশ্যন দিয়া আছে অ, ঐ, ঔ, ক আৰু খ দুয়োটাই, অৰ্থাৎ এই ক আৰু খ দুয়োটাই বুলি ইয়াতে দিয়া আছে। গতিকে আমি চাওঁ অ, যেতিয়া চাওক অ উচ্চাৰণ কৰোঁতে ডাইৰেক্ট অ বুলি উচ্চাৰণ কৰিছোঁ, কিন্তু যদি আমি ঐ উচ্চাৰণ কৰিব যাওঁ ইয়াতে 2টা স্বৰবৰ্ণ যোগ হৈ আছে, অ, ও আৰু হচৈ। অ আৰু হচৈ যোগ হৈ পেলাই কি হৈছে? ঐ হৈছে। এইটো আপোনালোকে যদি চাই তেনেহ'লে কি হ'ব? ঐ। যিহেতু 2টা স্বৰবৰ্ণ লগ লাগি পেলাই হৈছে, গতিকে এইটো হ'ব এটা দ্বিস্বৰবৰ্ণ। ঠিক সেইদৰে ঔ যদি চাই তেনেহ'লে ঔটো 2টা স্বৰবৰ্ণ লগ লাগি পেলাই হৈছে। সেই 2টা কি? অ আৰু কি হ'ব পাৰে? হচৌ। এই 2টা লগ লাগি পেলাই কি হৈছে? ঔ হৈছে। গতিকে এইটো কি হ'ব? দ্বিস্বৰবৰ্ণ। গতিকে খ আৰু গ দুয়োটাই হৈছে দ্বিস্বৰবৰ্ণ। ইয়াৰ পিছত চাওঁ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা? আমি বিশিষ্ট স্বৰধ্বনি পালোঁ। এতিয়া বিশিষ্ট ব্যঞ্জন ধ্বনিৰ কথা ইয়াতে সুধিছে 11, 10, 8 আৰু 21, আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হ'ব ঘ 21টা। এতিয়া প্ৰশ্নটো হৈছে স্পৰ্শবৰ্ণ। স্পৰ্শবৰ্ণ কোনবিলাক? ইয়াতে অপশ্যন দিয়া আছে কৰ পৰা মলৈ, পিছত কৰ পৰা চ লৈ, পিছত আছে কৰ পৰা অন্ত্যস্ত লৈ, চৰ পৰা মলৈ। আৰু ইয়াতে আমি চাম স্পৰ্শবৰ্ণ কোনবিলাক। প্ৰথমতে আমি চাই লওঁ স্পৰ্শবৰ্ণ মানে কি। স্পৰ্শবৰ্ণবিলাক হৈছে যিবিলাক বৰ্ণ উচ্চাৰণ কৰোঁতে আমাৰ জিভাই মুখৰ যিকোনো এটা অংশত কি কৰে? স্পৰ্শ কৰে। আপুনি যেতিয়া বৰ্ণবিলাক উচ্চাৰণ কৰিব মুখৰ যিকোনো এটা অংশত জিভাই কি কৰিব? স্পৰ্শ কৰে। সেইকাৰণে কোৱা হয় স্পৰ্শবৰ্ণ। আৰু স্পৰ্শবৰ্ণবিলাক ক'ৰ পৰা ক'লৈ হয়? কৰ পৰা আৰম্ভ কৰি মলৈ যিখিনি বৰ্ণ আছে গোটেইখিনি বৰ্ণক কি কোৱা হয়? স্পৰ্শবৰ্ণ বুলি কোৱা হয়। অৰ্থাৎ এই কৰ পৰা আৰম্ভ হ'ব, মত গৈ পেলাই শেষ হ'ব, এইখিনি কোৱা হয় স্পৰ্শবৰ্ণ। আৰু এই স্পৰ্শবৰ্ণবিলাকত কিছুমান ভাগ আছে, এইখিনি আমি আগলৈকে পাই থাকিম। গতিকে এই যিটো প্ৰশ্ন পাইছিলোঁ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কি হ'ব? ক, অৰ্থাৎ কৰ পৰা মলৈ। ইয়াৰ পিছৰ প্ৰশ্ন আমি চাওঁ তলৰ কোনটো অল্প প্ৰাণ বৰ্ণ? অল্প প্ৰাণ বৰ্ণটো আমি প্ৰথমতে বুজি লওঁ কি হয়। অল্প প্ৰাণ বৰ্ণ হৈছে যে আমি এইবিলাক উচ্চাৰণ কৰোঁতে বায়ু প্ৰৱাহৰ জোৰ নপৰে, অৰ্থাৎ যেতিয়া আপুনি উচ্চাৰণ কৰিব তেতিয়া মুখৰ পৰা বায়ু ওলাব যে বায়ুত ইমান জোৰ নপৰে, আৰু উচ্চাৰণটো কোমল হয়, উচ্চাৰণটো কঠিন নহয়, কোমল হয়। আৰু বৰ্গীয় বৰ্ণ বা স্পৰ্শবৰ্ণ আমি কি পালোঁ? কৰ পৰা মলৈ। এই কৰ পৰা মলৈ যিখিনি বৰ্ণ আছে এই বৰ্ণত থকা যিখিনি বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম যিখিনি বৰ্ণ এই বৰ্ণখিনি হৈছে অল্পপ্ৰাণ বৰ্ণ। মুঠ কেইটা বৰ্ণ আছে? 15টা বৰ্ণ আছে অল্পপ্ৰাণ বৰ্ণ। তো গতিকে আমি চাই লওঁ কোনকেইটা হ'ব পাৰে।
ইয়াতে আমি স্পৰ্শ বৰ্ণ ক'ৰ পৰা কৈ গ'লোঁ কৰ পৰা মলৈ গতিকে ইয়াতে যিখিনি বৰ্গ আছে তাৰে প্ৰথম অৰ্থাৎ এইখিনি বৰ্ণ আৰু তৃতীয় মানে এইখিনি বৰ্ণ আৰু লাষ্টত পঞ্চম এইখিনি বৰ্ণ এই যিখিনি বৰ্ণ আছে গোটেইখিনি বৰ্ণ কি বুলি কয় অল্পপ্ৰাণ বৰ্ণ বুলি কয় তো গতিকে আমি এইখিনি ইয়াতে মনত ৰাখিব লাগিব প্ৰশ্নটো আমাৰ কি আছিল তলৰ কোনটো অল্পপ্ৰাণ বৰ্ণ নহয় তো গতিকে আমি চাব লাগিব কটো প্ৰথম বৰ্গত আছে দটো ক'ত আছে আমি চাওঁ ক'ত আছে আছে তৃতীয় বৰ্ণত গতিকে এইটো অল্পপ্ৰাণ বৰ্ণ হ'ব তাৰপিছত যদি চাওঁ দন্ত্য ক'ত আছে পঞ্চম বৰ্গত আছে গতিকে এইটোও হ'ব কিন্তু যেটো ভ আছে এইটো দ্বিতীয় বৰ্গত আছে গতিকে এইটো কি নহয় অল্পপ্ৰাণ বৰ্ণ নহয় ইয়াৰ পিছৰ প্ৰশ্ন আমি চাওঁ পিছৰ প্ৰশ্ন তলৰ কোনটো মহাপ্ৰাণ বৰ্ণ হয় অল্পপ্ৰাণটোৰ বিপৰীতটো হৈছে মহাপ্ৰাণ অৰ্থাৎ মহাপ্ৰাণটো আমি উচ্চাৰণ কৰোঁতে কি হয় উচ্চাৰণ কৰোঁতে বায়ু প্ৰবাহ অধিক জোৰেৰে ওলায় বা অধিক প্ৰবল হয় আৰু এইখিনি উচ্চাৰণ কৰোঁতে কি হয় কঠিন হয় আগৰটো কোমল আছিল এইটো কঠিন হয় আৰু এইটো হৈছে স্পৰ্শ বৰ্ণৰ প্ৰতিটো বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ মাজত দ্বিতীয় আৰু চতুৰ্থ এই দ্বিতীয় আৰু চতুৰ্থখিনি হৈছে কি মহাপ্ৰাণ বৰ্ণ গতিকে আমাৰ প্ৰশ্নটো কি আছিলে প্ৰশ্নটো আছিল যে তলৰ কোনটো মহাপ্ৰাণ বৰ্ণ হয় ইয়াতে খ আছে গতিকে খ দ্বিতীয় বৰ্গত আছে গতিকে এইটো হ'ব পিছত জ আছে এইটো কোনটো বৰ্গত আছে আমি চাই লওঁ এইটো চতুৰ্থ বৰ্গত আছে এইটোও হ'ব তাৰপিছত উঙ আছে উঙটো পঞ্চম বৰ্গত হয় গতিকে এইটো নহয় গতিকে ক আৰু খ দুয়োটাই কি হ'ব মহাপ্ৰাণ বৰ্ণ হ'ব ইয়াৰ পিছত চাওঁ মহাপ্ৰাণ বৰ্ণটো আমি গম পালোঁ এতিয়া আমি উষ্ম বৰ্ণ কেইটা কি হয় আমি চাওঁ ইয়াতে উষ্ম বৰ্ণ মানে কি প্ৰথমতে আমি বুজি লওঁ উষ্ম বৰ্ণ কোনবিলাক যিবিলাক বৰ্ণ আমি উচ্চাৰণ কৰোঁতে আমাৰ মুখৰ পৰা যে বায়ু ওলায় বায়ুখিনি তপত হয় অৰ্থাৎ গৰম হয় অৰ্থাৎ উষ্ম বৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ পৰা গৰম বতাহ ওলায় সেইখিনি হৈছে উষ্ম বৰ্ণ আৰু উষ্ম বৰ্ণ হৈছে তালিবা খৰ পৰা আৰম্ভ কৰি হলৈকে যিখিনি এই চাৰিটা কি বুলি কয় উষ্ম বৰ্ণ বুলি কয় অৰ্থাৎ আমি যদি বৰ্গত চাওঁ তেনেহ'লে ইয়াতে এই যে তালিবা খ মদিনা খ দন্ত্য খ এইখিনি হৈছে কি উষ্ম বৰ্ণ এইখিনি আপুনি যেতিয়া উচ্চাৰণ কৰিব তেতিয়া আপোনাৰ মুখৰ পৰা তপত বতাহ ওলায় অৰ্থাৎ গৰম বতাহ ওলায় ইয়াৰ পিছত আমি চাম পিছৰ প্ৰশ্ন অন্তস্থ বৰ্ণ কোনকেইটা এতিয়া অন্তস্থ বৰ্ণ মানে কি অন্তস্থ বৰ্ণ হৈছে স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত যিখিনি বৰ্ণ আছে সেইখিনি কোৱা হয় অন্তস্থ বৰ্ণ তাৰ মাজত কি বৰ্ণ আছে আমি ইয়াতে চাই লওঁ মলৈকে আছিলে আমাৰ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণ আমি পালোঁ এই বৰ্গটো এই চাৰিটা বৰ্ণ গতিকে ইয়াৰ মাজত কি ৰৈ গ'ল এইটো ইয়াৰ মাজত আমি কি পালোঁ চাওঁ ইয়াৰ মাজত আছে এইখিনি এই চাৰিটা যে আছে এই চাৰিটাক কি বুলি অন্তস্থ বৰ্ণ বুলি কয় অৰ্থাৎ অন্তস্থ জ ৰ ল এইটো হৈছে অব্য এইটো হ'ব অব্য এইটো কি হয় এই চাৰিটা হয় অন্তস্থ বৰ্ণ তো গতিকে ইয়াৰ যিটো শুদ্ধ উত্তৰ গতিকে শুদ্ধ উত্তৰটো কোনটো হ'ব এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ অন্তস্থ জ ৰ ল অব্য এইকেইটা হৈছে অন্তস্থ বৰ্ণ অৰ্থাৎ উষ্ম বৰ্ণ আৰু যেটো স্পৰ্শ বৰ্ণ তাৰ মাজত থকা যিখিনি চাৰিটা বৰ্ণ সেইখিনি কি বুলি কয় অন্তস্থ বৰ্ণ বুলি কোৱা হয় ইয়াৰ পিছত আমি চাম ঘোষ অল্পপ্ৰাণ বৰ্ণ ইয়াতে সুধিছে তলৰ কোনটো ঘোষ অল্পপ্ৰাণ বৰ্ণ আমি গম পালোঁ প্ৰথম তৃতীয় আৰু পঞ্চম ইয়াত থকা বৰ্ণবিলাক হৈছে অল্পপ্ৰাণ বৰ্ণ এতিয়া ঘোষ বৰ্ণটো আমি জানিব লাগিব ঘোষ বৰ্ণ কোনবিলাক ঘোষ বৰ্ণ হৈছে উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কি হয় কম্পিত হয় আমাৰ যিটো স্বৰতন্ত্ৰ আছে সেইটো কম্পিত হয় যিখিনি বৰ্ণ উচ্চাৰণ কৰোঁতে কম্পিত হয় সেইখিনি হৈছে ঘোষ বৰ্ণ আৰু ঘোষ বৰ্ণখিনি কি তৃতীয় আৰু চতুৰ্থ আৰু পঞ্চম এই তিনিটা বৰ্গত পোৱা যায় স্পৰ্শ বৰ্ণৰ অৰ্থাৎ কৰ পৰা মলৈ যিখিনি বৰ্ণ আছে এইখিনিৰ প্ৰতিটো বৰ্গত তৃতীয় বৰ্ণ চতুৰ্থ বৰ্ণ আৰু পঞ্চম বৰ্ণ কি বুলি কয় ঘোষ বৰ্ণ বুলি কয় এতিয়া আমি ঘোষ বৰ্ণত চাওঁ কি আছে ঘোষ বৰ্ণত আমি কি পালোঁ যে তৃতীয় চতুৰ্থ আৰু পঞ্চম মানে এইকেইটা তৃতীয় চতুৰ্থ আৰু পঞ্চম এইখিনি হৈছে কি ঘোষ বৰ্ণ অৰ্থাৎ 15টা আছে ঘোষ বৰ্ণ কেইটা আছে 15টা আছে আৰু ঘোষ বৰ্ণক মনত ৰাখিব ঘোষ বৰ্ণক নাদ বৰ্ণ বুলি কোৱা হয় নাদ বৰ্ণ তো গতিকে ইয়াতে আমি চাওঁ ঘোষ বৰ্ণ আমাৰ প্ৰশ্নটো কি কৰিছিলে প্ৰশ্নটো প্ৰথমে চাই লওঁ প্ৰশ্নটো হৈছে তলৰ কোনটো ঘোষ অল্পপ্ৰাণ বৰ্ণ অৰ্থাৎ ঘোষো হ'ব লাগিব অল্পপ্ৰাণ বৰ্ণ হ'ব লাগিব অল্পপ্ৰাণত কি আছিলে প্ৰথম তৃতীয় আৰু পঞ্চম ঘোষত আমি পালোঁ তৃতীয় চতুৰ্থ আৰু পঞ্চম তো গতিকে আমি চাওঁ উঙটো কি হয় পঞ্চম হয় কটো কি হয় প্ৰথম হয় কিন্তু প্ৰথম হ'লে অল্পপ্ৰাণহে হ'ব কিন্তু ঘোষটো নহয় খ হ'লে দ্বিতীয় হ'লে এটাও নহয় তাৰপিছত ভ যদি হয় দ্বিতীয় হয় এইটো অল্পপ্ৰাণ নহয় ঘোষো নহয় গতিকে ইয়াৰ যিটো শুদ্ধ উত্তৰ এইটো কি হ'ব উঙটো ঘোষ বৰ্ণ হয় বা অল্পপ্ৰাণ বৰ্ণ হয় ইয়াৰ পিছত চাওঁ
তলৰ কোনটো অগুৰ মহাপান বৰ্ণ মহাপান আৰু অগুৰ দুয়োটা একেলগে দিছে মহাপান আমি গম পালোঁ তৃতীয় আৰু চতুৰ্থ যি বৰ্ণ সেইখিনি কি বুলি কোৱা হয় অগুৰ সৰি মহাপান বৰ্ণ বুলি কোৱা হয় এতিয়া আমি অগুৰ বৰ্ণবিলাক আমি চাম কি হয় অগুৰ বৰ্ণবিলাক হৈছে যিবিলাক আমি উচ্চাৰণ কৰোঁতে আমাৰ স্বৰতন্ত্ৰটো কি নহয় কম্পিত নহয় সেইবিলাকে হৈছে অগুৰ বৰ্ণ আৰু অগুৰ বৰ্ণটো হৈছে প্ৰথম আৰু দ্বিতীয় যিখিনি কৰ পৰা মলৈ থকা বৰ্ণসমূহৰ প্ৰতিটো বৰ্গৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণবিলাকে হৈছে কি অগুৰ বৰ্ণ অৰ্থাৎ গুজ বৰ্ণ যিখিনি সেইখিনি বাদ দিয়ে যিখিনি থাকে এই দুটা হৈছে অগুজ বৰ্ণ অৰ্থাৎ দহটা হৈছে অগুজ বৰ্ণ আৰু অগুজ বৰ্ণক শ্বাস বৰ্ণ বুলি কোৱা হয় এতিয়া প্ৰশ্ন কৰিছিল তলৰ কোনটো অগুজ মহাপান বৰ্ণ আমি জানো মহাপান বৰ্ণ হ'ব হ'লে কি হ'ব লাগিব দ্বিতীয় আৰু চতুৰ্থত থাকিব লাগিব দ্বিতীয় আৰু চতুৰ্থত থাকিব লাগিব তো গতিকে অগুজ মহাপান তেতিয়াই হ'ব যেতিয়া দ্বিতীয়ত থাকিব তো গতিকে আমি চাওঁ কি হ'ব পাৰে গতিকে ইয়াতে কি বৰ্ণ দিয়া আছে উঙ দিয়া আছে উঙ কেই নম্বৰত আছে 5 নম্বৰত আছে গতিকে 5 নম্বৰত হ'লে কি নহয় মহাপানো নহয় অগুজো নহয় তাৰপিছত কটো প্ৰথম হয় গতিকে অগুজ হ'ব পাৰে কিন্তু মহাপানটো নহয় তাৰপিছত খ হ'লে অগুজো হয় মহাপানো হয় গতিকে এইটো হ'ব কি আমাৰ শুদ্ধ উত্তৰ ইয়াৰ পিছত অগুজটো আমি গম পালোঁ তো গতিকে আজি এইখিনি আৰু ইয়াতে আলোচনা কৰিলোঁ যেহেতু ইয়াতে আমি গোটেইখিনি কনচেপ্টখিনি যিমান পাৰোঁ মই আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ যদি কিবা ভুল হয় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি নিশ্চয় শুধৰাই দিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ মোৰ চেনেলত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় গতিকে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ